অৱশেষত দেখা গ'ল যে যি মানুহে মানুহক ভাত দিয়ে আজিকালি, যাৰ পৰা মানুহে খাই থাকে, যেনেকৈ জুবিন গাৰ্গৰ কাৰণে আজি সিদ্ধাৰ্থ জেকৰহঁতে খাই আছিলে ন, ভাত মোকলাইছিলে, যাৰ পৰা সেই মানুহৰে আজিকালি বেছি বিপদ হয় আৰু তাকেই কুঠাৰ মাৰে। আৰু যি মানুহ অলপ চিধাপতীয়া হয় বা সৎ হয়, সেই মানুহৰ আজিকালি বিপদ বেছি। গতিকে মানুহ ইমান সহজ সৰলো হ'ব নাপায় বৰ্তমান পৃথিৱীত। গতিকে এইটো হৈছে বাস্তৱ চৰিত্ৰ মানুহৰ এতিয়া। গতিকে আমি খুব সাৱধান হ'ব লাগিব। আমি আচলতে আমাৰ হৃদয়খন বহুত টান কৰি ল'ব লাগিব, এতিয়া টান শিলৰ নিচিনা। বেছি কোমল হ'লেও মানুহে সুবিধা লয় আচলতে।